নমস্কাৰ। আজি দেওবাৰ, গোটেই দেওবাৰ বুলি কিনো কৰিম, একো নাই, কাম বনো নাই, গম পাই বৰষুণ বতৰ, গোটেই বৰষুণ দি আছে। গাঁৱতে আহিলোঁ, এই আমাৰ গীতাই আছে, গোটেইকেইটাৰ লগত অকণো দুটা কথা পাতিম বোলো ভাবিলোঁ হয় নাই। বাকী সকলো ভালে কুশলে আছে, যিহেতু আজি দেওবাৰ, বৰষুণৰ বতৰ, আজি বিশেষকৈ মাংসৰ প্ৰয়োজন। মাংস বুলি ক'লে আকৌ গাহৰি নাখাব, গাহৰি বন্ধ কৰি দিছে, সেইটো সকলোৱে জানে। গতিকে গাহৰি নাখাব, গাহৰি বাদে যি মন যায় তাকে খাওক। আৰু এয়া হ'ল আমাৰ এই পুতৌ বুলি কওঁ আমি। কেনেকুৱা দেওবাৰ আজি, কেনেকুৱা স্পেচিয়েল? দেওবাৰ স্পেচিয়েল মানে একো নাই, বহুত দিন এনেই ভিডিঅ' বনোৱা নাই। আজি এপাক বনাই চাওঁ ভিডিঅ' এটাকে। বতৰো বেয়া। বতৰ বেয়া, এই জেকেটটো পিন্ধিবলগীয়া হৈ গ'ল আৰু ন? এই জেকেট মানে পিন্ধিলে ঠাণ্ডা বহুত। বিশেষকৈ আমাৰ ইয়াত ঠাণ্ডাটো অকণ বেছি পৰে দেই, ঠাণ্ডা বেছি পৰে। কিয় পাহাৰখনৰ পৰা আমাৰ ইয়াৰ পৰা মানে খুব বেছি 4 কিলোমিটাৰ দূৰত হ'ব। গোটেই একদম হাৱাটো আহি থাকে, গোটেই অকণ অলপ মানে বতৰটো গম পায় নহয়, নদীৰ কিনাৰতে হয়। গতিকে আমাৰ বিশেষ প্ৰব্লেম নাই, ঠাণ্ডাটো বেছিয়ে হয় কেতিয়াবা মাজে মাজে। কিন্তু এতিয়া মই বাৰু একো নাই, মোৰ তেজ থকা মানুহটো মোৰ ঠাণ্ডা লগা নাই, কিন্তু সিহঁতি তেজ নাই আৰু একেবাৰে শুকাই গৈছে, সেইকাৰণে অলপ ঠাণ্ডাটো বেছি হৈছে। তাৰপৰা তোৰ মেট্ৰিক পৰীক্ষা কেতিয়া? সিহঁতৰ মেট্ৰিক পৰীক্ষা আহি আছে 10 ফেব্ৰুৱাৰী। ফেব্ৰুৱাৰী 10 তাৰিখে মেট্ৰিক পৰীক্ষা আহি আছে। এতিয়া পঢ়িব লাগে কাৰণে অলপ মানে ভিডিঅ' কমাই দিছোঁ হা এতিয়া। একে মেট্ৰিক পৰীক্ষাৰ পিছতহে আমি ভিডিঅ' বনাওঁ, দুটা মানে মেট্ৰিক দিব এইবাৰ, কাৰণ সেইকাৰণে অকণ অসুবিধা হৈছে। বাকী সেইকাৰণে কমাই গৈছোঁ ন আমি ভিডিঅ'বিলাক, কাৰণ মেট্ৰিকটো দি লওক, সিহঁতি কাৰণ মেইন পঢ়াটো ন। তাৰ মাজতে দুই এটা দেওবাৰ যদি পাওঁ, সুবিধা পাওঁ, দুই এটা বনাম। তাকে আজি এটা বনাই ল'ব। তাৰপৰা আৰু এটা আহি আছে, চাব সকলোৱে চাব। বাকী এতিয়া ক'ৰবাত যোৱা নে কি তুমি? এইফালেকে বোলো এপাক ওলাই মেলি আজি অকণমান ভিডিঅ' বনাই চাওঁ। আচ্ছা, বহুত দিন বনোৱা নাই। ৰাইজে দেখাও নাই চাগে আমাক। নাই দেখা, ৰাইজে বহুত দিন দেখা নাই। এনেই মোৰ চিংগলকৈ দেখি আছে, কিবা কিবি সৰু সুৰাকৈ কিবা এটা কৰি আছোঁ। সময় সুবিধাও পোৱা নাই। নাই পোৱা অঁ, সেইটো প্ৰব্লেম হৈছে। গতিকে চাওঁ এতিয়া কি হয় নাই বাৰু। বাকী বতৰটো বেয়াই, এইটো এতিয়া পঢ়িব লাগে, গোটেই ঘূৰি ফুৰিছে আমাৰ লগত। এতিয়া ঘূৰি যোৱালে নহ'ল, মই বোলে ভিডিঅ' এটা বনামেই বোলে, ভিডিঅ'টো বনাইহে পঢ়িম বোলে। ঠিক আছে বনাই ল বোলো হয় নাই বাৰু। কাহিনী কেইবাটাও আছে, কিন্তু ষ্টকত থৈ দিয়া চব জমা আছে ষ্টক, মানে মানুহ নাই, অসুবিধা আছে। ঠিক আছে, সকলোকে দেওবৰীয়া বুলি আৰু কিনো ক'ম হয় নাই বাৰু। ঠাণ্ডা বতৰ, মাংস চাংস আনি খাওক, ৰুটি মাংস বেষ্ট। এতিয়া ৰুটি মাংস বেষ্ট, ৰুটি মাংস আজি। একদম বেষ্ট ৰুটি মাংস।